बहुत दिन के बाद आया हूँ आया नहीं हूँ গুড ইভিনিং গাইজ এতিয়া গৈ আছোঁ মানে ক'ত যাম টাউন যাম টাউন গৈ মেলি মানে অলপ কাম আছে এইফালে চাউল আনিব লৈ লৈছোঁ বস্তা মানে আমাৰ কণ্ট্ৰল আছে কণ্ট্ৰলত পাই চাউল তো বহুত দিন মূৰত নহয় মানে আহিছিলোঁ বেছি দিন হোৱা নাই তো ব্লগ শ্লগ বনাম ভাবি আছোঁ আৰু চুলি তুলিও কাটিব লাগে চুলি দাড়ি কি কম আৰু কাটিবলৈ হৈ আছোঁ চাইছেনে পূৰা একদম জংঘলী হৈ আছোঁ উপায় নাই কাটিম তো ব'লক মটো ব্লগত গৈ দেখাই আছোঁ অ'কে তো ওলাইছোঁ আৰু কেনে কি হয় ব্লগটো চাই থাকিব তো ওলালোঁ আৰু গাইজ টাউনলৈকে যাওঁ তো কেনেকৈ কি হয় আপোনালোকে চাই থাকিব ব্লগটো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব তো হে গাইজ দিছ ইজ বিদ্যুৎ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকে চাই থাকিব আৰু দেখাই থাকিম আজিৰ ব্লগ তো ব্লগটো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে মই মানে কিবা কিবি মানে কি আৰু চুলি তুলি কাটিম অলপ কণ্ট্ৰলো যাবলৈ আছে তো গাইজ আশা কৰোঁ ভালেই আছে আপোনালোকে তো কেনেকৈ কি হিচাপে কি মানে কি ক'ম আৰু বহুত দিন মানে পাছত ব্লগিংটো ষ্টাৰ্ট কৰি আছোঁ ন মানে একো কথাই লোৱা নাই আৰু কি ক'ম আৰু হ'লেও আপোনালোকক দেখাই থাকিম অলপ চলপ ব্লগিং কৰি আপোনালোকে চাই থাকিব 4000 ফেমিলি মেম্বাৰ হ'বলৈ গৈ আছে নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি যাব সেয়াই বিচাৰোঁ ছাপোৰ্ট কৰি থাকিব ভাল লাগিব ছাপোৰ্ট কৰিলে আহি পালোঁ বৰ্তমান টাউনলৈকে চাবলৈ হৈছে হিৰ' ডিলাৰ আহা নাই আহিব লাগিব এদিনমান ভিডিঅ' বনাই যাম আপোনালোকে চাব মজাকে মই এতিয়া ডাইৰেক্ট যাম চেলুনলৈকে চুলি তুলি কাটিবলৈ আছে কাটি মেলি আকৌ আহিম কণ্ট্ৰল ইয়াত আছে কণ্ট্ৰলটো তো সেনেহেন কথা আৰু কি কয় বাৰু টায়াৰ চায়াৰ সলাবলৈ আছে একদম মানে কি ক'ম চকা টকা টপা হৈ আছে বহুত দিন মূৰত আপোনালোকক বড়োথা টাউনখন দেখাইছোঁ দেই बहुत दिन के बाद आया हूँ आया नहीं हूँ वीडियो बनाया हूँ मतलब आज ही आके गया टाउन से ओ केने हाँ मैं मंगलबारे আহিলোঁ শুনিলোঁ দেউতাৰ ঘৰ গৈ আহিলোঁ তো সেইদিনা লগ পাই গ'লো ই আছিলে তো তুমি নাছিলা চাগে শিৱবাৰী অঁ গৈছিলোঁ তো আৰু কোৱা খবৰ চবৰ কোৱা কেলা কেলাই খালি দেই ৰোৱা কেলা বজাৰ কেইটামান কৰিবলৈ আছে খবৰ দিম দিয়া খৰচা কেলা হৈ আছে অলৰেডি চেলুন আহিছোঁ ই আছেনে নাই জানো আছে দেই কেনে বহুত দিন মূৰত মনত পৰিলে ভাল ন জমলিয়ে আছোঁ 2 hours later. যাওঁ থাকক তো গাইজ কাটি মেলি হৈ গ'ল চুলি মজাকে ইয়াতে কাটো মই অলপ পাম মাৰি লওঁ পাম নাই মানে কুচু না ভইল পাম থৰা মাৰ টানি একদম পাম কম আছে হৈ গ'ল পাম মাৰি এতিয়া যাওঁ কণ্ট্ৰল যিহেতু চাউল উঠাব লাগিব ন পিছফালে এতিয়া সন্ধিয়া হ'বলৈ হ'ল কোৱালিটিটো কেনেকৈ আহে গম নাপাওঁ দেই গাইজ অলপ কমেণ্টত জনাব কেনেকুৱা কি হৈছে কি নাই বহুত দিন পাছত এনেকুৱা টাইমত ব্লগটো বনাই আছোঁ নহ'লে এনেকুৱা টাইমত মই ব্লগেই নবনাওঁ এনেকুৱা টাইমত কোৱালিটিটো ইমান ভাল নাহে মানে মোবাইলত এই আমাৰ কণ্ট্ৰল A few moments later. এতিয়া চাউল তাউল লোৱা হৈ গ'ল এতিয়া যাম ঘৰলৈকে তো বলক ভিডিঅ'টো চাই থাক লৈ ল'লোঁ এতিয়া 34 কেজিকৈ পাওঁ আমাৰ যিহেতু কণ্ট্ৰলত তো গাইজ কেনেকৈ কি হৈছে কেনেকৈ নাই গমটো নাপাওঁ আৰু লাহে বনাই আছোঁ ট্ৰাই কৰি থাকিম আপোনালোকৰ অলপ ছাপোৰ্ট লাগে যিহেতু 4000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আপোনালোকে অলপ ছাপোৰ্ট কৰিব আপোনালোকৰ এটা ছাপোৰ্টে বহুত মন কি ক'ম আৰু উৎসাহটো জগাই দিয়ে আৰু তো গাইজ আহি পালোঁ এতিয়া ঘৰ
চাউলো থওঁ ইমান ডাঙৰ বস্তা বুকব লাগব এই আমাৰ মনু এই মনু হাই দিছে বহুত ভাৰী হয় লৈ যাব লাগিব উপায় নাই 34 কেজি A few moments later. তো গাইজ এতিয়া বাইকখন থৈ ল'লোঁ এতিয়া যাওঁ ফুৰিবলৈ আৰু এজেগাত এয়া সুজিত আহিছে তো আজি ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ ভাল লাগিলে লাইক কৰিব কেনেকৈ আহিছে কমেণ্ট কৰিব আজিলৈ বাই বাই টাটা যাওঁ আৰু আমি এতিয়া ফুৰিবলৈ যাওঁ ন ক'ত যাওঁ খেকৰাজান যাওঁ বাই বাই